লাখ আমি চেলত নকৰি এনে থাকিব পাৰে নেকি? বিৰাট ভাল পাইছো মই, ইমানো ভাল পাইছে। আমাৰ বড়ো ভাষাত কি কয়, চিনাইবাদী শান্তি মুঠাদাৰ নাম সেইটো বা অসমীয়াত মুঠতে বিৰাট শান্তি। আৰু খাম্পা আছে, খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে, আমি বিপিএফ দলে যিটো দিব পৰা নাই। ইয়াৰ কাৰণে মই প্ৰমোদ ব্ৰহ্মক ধন্যবাদ, ৰেংগেৰা নাৰ্জাৰীক ধন্যবাদ, ইউজি ব্ৰহ্মক ধন্যবাদ। মুঠতে ইউপিপিএল দলৰ ফৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছো, মই ধন্যবাদ দিছো। আপুনি মই পাহৰিছো ইউজি ব্ৰহ্ম, প্ৰমোদ বড়ো, ৰেংগেৰা নাৰ্জাৰী, ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব। মই চেলুট কৰিছো ইহঁতক। আমি বিপিএফ দলে যি কামটো আমি কৰিব পৰা নাই, এই কামটো ইউপিপিএলে কৰি পেলাই দেখুৱাই দিছে। এইটো কি কাম জানে? চন্দনক কেণ্ডিডেট দিছিল। আমি বিপিএফ দল হিচাপে যেনেকুৱা ইহঁতক পানিচমেণ্ট দিব লাগিছিল গাদ্দাৰী কৰাৰ কাৰণে, বা কি বুলি কয়, পানিচমেণ্ট মানে সাজা, শাস্তি দিব লাগিছিল, এইটো আমি বিপিএফ দলে দিব পৰা নাই। কিন্তু ইউপিপিএলে এইবাৰ দিছে, আমাৰ হৈ দিছে, মজা পাইছে এইবাৰ। ইউপিপিএলে ঠিক কাম কৰিছে, চন্দনক কেণ্ডিডেট দিছে, এনেকুৱা ভাল পাইছে। মই চালা সেইখন হাৰিব আপুনি তাৰমানে যিটো গাদ্দাৰী কাম কৰা মানুহসকলক যেনেকুৱা পানিচমেণ্ট দিব লাগিছিল বিপিএফ দল হিচাপে আমি দিব পৰা নাছিল চন্দন ব্ৰহ্মক। এইবাৰ ইউপিপিএলে দিছে আমাৰ হৈ। এইবিলাক আমি চেলত নকৰি এনে থাকিব পাৰে নেকি? বিৰাট ভাল পাইছো মই, ইমানো ভাল পাইছে। আমাৰ বড়ো ভাষাত কি কয়, চিনাইবাদী শান্তি মুঠাদাৰ নাম সেইটো বা অসমীয়াত মুঠতে বিৰাট শান্তি। আৰু খাম্পা আছে, খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে, আমি বিপিএফ দলে যিটো দিব পৰা নাই। ইয়াৰ কাৰণে মই প্ৰমোদ ব্ৰহ্মক ধন্যবাদ, ৰেংগেৰা নাৰ্জাৰীক ধন্যবাদ, ইউজি ব্ৰহ্মক ধন্যবাদ। মুঠতে ইউপিপিএল দলৰ ফৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছো, মই ধন্যবাদ দিছো। CMB মিটিং হৈছে, এই মিটিঙত ইমান কিবা নাই, আলোচনা হৈছে। আলোচনা মিটিং ডিচিশ্যন হ'ল 29 আগষ্টৰ ভিতৰত 18টা সমষ্টিৰ যিটো কেণ্ডিডেট সেইটো ফাইনেলাইজ হ'ব, ডিক্লেয়াৰ দিয়া হ'ব। এইটো 1 নাম্বাৰ। আৰু সমষ্টি ৱাইজত এজন এজনকৈ ইনচাৰ্জ দিয়া হ'ব, সেইটো ফাইনেল। মুঠতে যিহেতু কেণ্ডিডেট 22টা সমষ্টি ঠিক হৈছে, 18টা সমষ্টি বাকী আছে, সেইকাৰণে কেণ্ডিডেট নমিনেশ্যন দিয়াৰ পিছত, উইড্ৰলৰ পিছত, যেতিয়ালৈকে ফাইনেল হ'ব আমাৰ কেণ্ডিডেট বিলাক, উইড্ৰলৰ পিছত, সেই সময়ৰ পৰা আমাৰ ইনচাৰ্জসকলে এক্টিভলি কাম কৰিব। গতিকে প্ৰত্যেকটা সমষ্টিত এজন এজনকে আমি ইনচাৰ্জ দিব, সেইটো ফাইনেল কৰিব। আৰু আমাৰ যিদিনাখন আমাৰ চেন্ট্ৰেল ইলেকশ্যন ষ্টেৰিং কমিটি বনাব, সেইদিনা আমি আমাৰ বিপিএফ দলৰ যিটো ইস্তাহাৰ, বিপিএফ দলে চৰকাৰ হোৱাৰ পিছত বিটিচি বাকী ৰাজ্যক লৈ পেলাই যিখিনি প্ৰচাৰ কৰি আছিলে, সেইটো আমি কেনেকে ৰাজ্যৰ মাজত লৈ যাব পাৰি, সেইকাৰণে আমি আৰু ইস্তাহাৰত প্ৰচাৰ কৰিম। 2 তাৰিখে মাত্ৰ কম সময়, ইমান দেৰিলৈকে যোৱাৰ কাৰণটো কি ছাৰ? সময় কিয় সময় এনেকুৱাই, ইলেকশ্যনত আৰু কিমান সময় দিয়ে, এইবিলাক কিমান সময় দিছে দিয়া নাই, এইবিলাক এতিয়া আমি ক'লেও একো নহয়, যিহেতু সেইখিনি যথেষ্ট সময় বুলি আমি ক'ব লাগিব। মুঠতে 2 তাৰিখে লাষ্ট যিহেতু নমিনেশ্যন, সেইকাৰণে আমিও আজি 27 তাৰিখ, 29 তাৰিখৰ ভিতৰত 18টা সমষ্টিটো আমি ডিক্লেয়াৰ দিলোঁ। আৰু মেনিফেষ্টোটো আমাৰ চেন্ট্ৰেল ষ্টেৰিং কমিটি যিদিনা বনাব, সেইদিনাই আমাৰ মেনিফেষ্টোটো অপেন, মানে কি কয় এইটো, উন্মোচন কৰিব।
উন্মোচন কৰি দিয়া হওক আৰু এই মেনিফেষ্টত সকলো জাতি জনগোষ্ঠী যিমান যি মেমৰেণ্ডাম দিছে আমাৰ সেইখিনি আমি উল্লেখ কৰিম, হাইলাইট কৰিম আৰু বিপৰীত দল হিচাপে চৰকাৰ অহাৰ পিছত কি কি কাম কৰিব সেইবিলাক বেছি হাইলাইট কৰিম। মুঠতে আমি আজিৰ দিনত সেই তিনিটাটো আমি গোটেই কৰিম। এটা হ'ল সমষ্টি ৱাইজ সেন্সাছ, এটা হ'ল মেনিফেষ্ট অপেনিং কৰা, মুকলি কৰা, এটা হ'ল ৩০ তাৰিখৰ ভিতৰত ১৮টা সমষ্টিটো আমি ফাইনেল লিষ্ট ওলাম। চৰকাৰ কথা স্যাৰ চৰকাৰ অহা খাটা শিক্ষাৰ বিষয়ে 20+ বেছি সংখ্যা পোৱা নাযায়। বেছি সংখ্যাটো আমি পাই আছো। এই সংখ্যাটো ক'লে এই ইউপিপিএল, এই বিজেপি, কংগ্ৰেছ বিলাক ভয় খাব না। সেইকাৰণে মই একজাক্ট সংখ্যা নকওঁ, খালি 20+ কৈ থাকিম। ওদালগুৰিত কিমান থাকিব স্যাৰ? আৰু এইবিলাক সংখ্যা মই নকম বুলি কৈছে। টোটেল 40টাৰ ভিতৰত 20+। হেলিকপ্টাৰ লৈ আপুনি যাত্ৰা আৰম্ভ কৰিছে। হেলিকপ্টাৰটো ছাৰ মই কৈছে হেলিকপ্টাৰটো আগতে আমি আলোচনা কৰিম। স্যাৰ আপুনি মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিব? আপুনি মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিব? মই নমিনেশ্যনটো এইটো আমাৰ বক্তা জিলা হিচাপে মোক যেতিয়া কৰিব দিয়ে সেই সময়ত কৰিম।